এয়া হৈছে আউনীআটী সত্ৰৰ মূল গেট। কাতি মাহৰ 25 তাৰিখ আৰম্ভ কৰি 29 তাৰিখে পালনাম শেষ হয়। আজি 29 তাৰিখ, পালনামৰ অন্তিম দিন। আজি ময়ো সেৱা কৰিবলৈ গৈছিলোঁ। আজি অগণন ভক্তৰ সমাগম হয় ইয়াতে। মূল গেটটো পাৰ কৰাৰ পিছতে ইয়াৰ 2 নম্বৰ গেট। আয়ন পর্যন্ত যিনি কৃষ্ণ করে নিয়ে করে মনোর বরদান ছিল পরিপূর্ণ করে এই নৈবিত্যবাদী কলামাসী নিষিদ্ধ রূপে মহাপ্রভু গ্রহণ করে মিউজিয়াম ভিতৰতে হেংডাল আছে, লাচিতৰে হেংডাল। ল'ৰা ছোৱালী দেখিলোঁ এয়া এটাও নিছে তুলসী লাই গোটা। আমি সেৱা জনাৰ পিছতে অলপ চাহ খাইছিলোঁ। চাহ খোৱাৰ দৃশ্য আজিৰ দিনটো সঁচাকৈ আধ্যাত্মিকতাৰে মনটো ভৰি পৰে। তাৰ পিছতে ইয়াতে ভোগ দিয়ে, সেৱা কৰাৰ পিছত ক্ষীৰৰ ভাত দিয়ে, ক্ষীৰ ভাত দিছে। আমি সকলো অলপ খাই সকাহ পালোঁ।